হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি মই আবেলি ফুৰিবলৈ যাওঁতে দেখা পালোঁ এজনী চৰাইয়ে ৰাস্তা পাৰ হ'বলৈ ওলাইছিলে। এনেতে এখন বাইকে আহি চৰাইটোৰ ওপৰেৰে পাৰ হৈ যায় আৰু মই দেখা পাওঁ যে চৰাইটো বহুত ধৰফৰাই আছিল। তাকে দেখি চৰাইজনীক মই ঘৰলৈ লৈ আহিলোঁ। ঘৰলৈ আনি তাক দেখোঁ যে সম্পূৰ্ণ এখন ভৰিৰ ছালটো উঠি গৈছে। তাকে দেখি মই হালধি গুড়ি আৰু কাপোৰ এখনেৰে তাৰ ভৰিখনত মেৰাই দিলোঁ। আমাৰ ঘৰতে ৰাখিম, কাৰণ কাপোৰখন নিজে নিজে আঁতৰি নাযায়, মই নিজে গুচাই দিব লাগিব। সেয়েহে আমাৰ ঘৰতে কেইদিনমান সি থাকিব। যেতিয়া ভাল হয় মই নিজে সিয়াক এৰি দি আহিম। কোনেও একো বেয়াকৈ নাভাবিব, কাৰণ চৰাইজনী ধৰফৰাই থকাৰ বাবেহে মই ঘৰলৈ লৈ আহিলোঁ। মোৰ কাৰণ বহুত দুখ লাগিল। তাকে দেখি মই চৰাইজনী ঘৰলৈ আনি অলপমান কিবা এটা কৰিবলৈ চেষ্টা কৰিলোঁ।